নমস্কাৰ বন্ধু বান্ধৱীসকল, আৰ যে ব্লগলৈ স্বাগতম। মানে কইনা সাজোন কাচোন কি ধুনীয়াকৈ আছে। এনেকুৱা গৰম দিছে তাৰমানে কি কৈছে গাইছ। ফেন লগাই লৈছোঁ তথাপিও পাত্তা পোৱা নাই। চলি বেলেগত বহিব এৰি ফেনৰ কাষত আহি ফেন ঘূৰি আছে। মানুহগিলাও তাৰমানে অলপ চলপ কষ্ট পাইছে, পালিও আৰু কথা নাই। বিয়া বুলি ফূৰ্তিত নতুন কাপোৰ পিন্ধি কি বঢ়িয়াকৈ বহি আছে। আকৌ দুপৰীয়া ভাত খাবৰ টাইম হ'ল। ঘৰৰ পৰা এতিয়া আহিলোঁ গেটৰ সন্মুখেদি। এন্দে আকৌ ভাত খাই বহি আছে। আকৌ এই পান্দি মই সোমাই গ'লোঁ। আমাৰ এই দুটা পেণ্ডেলৰ মালিক কিন্তু পুৰা আৰম্ভ কৰি সোমাই গ'লে। এইটো কৈ আমাৰ ভাগিন হয়, ডাঙৰ ভাগিন, বুলবুল ভাগিন। ভিতৰত সোমাই যায়। আকৌ এই ভাত খাবৰ টাইম হয় যিহেতু গোটেই ভাত খোৱা ৰানিংটো মাৰি দিলোঁ। ভাত খাই থকাটো মানুহ কিন্তু আঞ্জা ভাল হৈছে কিজানি। কোনো গৰমক চিন্তা কৰা নাই, ধুনীয়াকৈ খাই আছে। একদম ঘূৰা ঘূৰিকৈ আছে। মানুহ চাৱা যেতিয়া ডিচিপ্লিনত, চব বস্তু ডিচিপ্লিনতে হৈছে। মানে আৰু এটা কথা হৈছে গাইছ, মই কাম কৰিব বেছি পোৱা নাই। মই ভিডিঅ' কৰাওঁতে গ'ল বেছিভাগ, কিন্তু মোক অলপ অলপ বেয়া পাইছে। কিন্তু উপায় নাই দেচোন, মই ভিডিঅ' কৰিব লাগিব, স্মৃতি হিচাপত ৰৈ যাব। আমাৰ ইকবাল, কাইনামুল ভাই, মন্টু ভাই, এইগিলা চব আছে। এইগিলাখান আমাৰ গাঁৱৰ মানুহ। গাইছ, চবতছে এটা ডাঙৰ কাহিনী কি জানানে? আমাৰ এইটো দাদাক চাওকচোন, পুৰা আৰু ভিডিঅ' কৰিলে তামাম ভাল পাওঁ। এইটো দাদা, এইটো আমাৰ এইটো জুৱেলাৰৰ ৰুতুলকা কিবা কৈ আছে মনে মনে। আকৌ কিবা আঞ্জা পচি পৰা নাই এইগিলা চাই আছে। আমাৰ ভাগিন দুটা হাই বুলি মাৰি দিলে, মোক ভাল লাগছে। কিন্তু এইটো আমাৰ ভাজিয়া বেটি হয়। ৰুবুল কা আব্দুল এইগিলা চব আছে। সকলোতকৈ ডাঙৰ কথা গাইছ, এইটো আমাৰ ডাঙৰ ভিনি, এইটোতো ঘূৰি আছোঁ আমি। গাইছ, বিয়াত তাৰমানে কাম কৰি মানে টোপনি ক্ষতি কৰি এনেকুৱা মাত ভাঙি গেছি। তথাপিও আৰু কি কৰিবি, কথাটো ক'বাই লাগিব। এইগিলাখান আকৌ চোতাল দুপৰীয়া ভাত খাই কেনে চব আহি একদম ধুনীয়াকৈ বহি আছে। আমাৰ এখেতলোক একদম মটিয়াকৈ বহি আছে, একদম ধুনীয়াকৈ। আমাৰ বৰ হাঁহি উঠি গৈছে দেখোন কিয়াত বা। গাইছ কি কবি, বিয়া বুলি কোৱাৰ লগে লগে বহুত টকা পইচাৰ প্ৰয়োজন হয়। ছোৱালী মানুহক বিয়া দিবার কাৰণে বহুত টকাৰ প্ৰয়োজন। কিন্তু এটা কথা, যিঘৰ গিৰি বিয়া পাতে কিমান মাথাত টেনচন, মানে টেনচনত তাৰমানে সীমা নাই। কিয় কৈছোঁ, আজিকালি মডাৰ্ণ যুগত এইগিলাখান কৰিবই লাগিব, নকৰিলেও সকলোৱে বেয়া পাব। মানে আমাৰ পুতলা ভাগিনটোক চাওচোন কি মজা লগা আছে। আমাৰ এইটো বাইদেউ, ডাঙৰ বাইদেউ, এই DSLR মাৰি আছে, মতিবৰ ৰহমান। এইটো কামাল হুছেইন, মোৰ ভাজিয়া বেটা হয়। আকৌ এই দুটা, এই মাজৰ ছোৱালীটো এই বিউটি পাৰ্লাৰৰ পৰা আহিছে, তাৰমানে মেকআপ কৰি দিয়ে। আৰু এই জুৱেল আলী আছে, আৰু এইটো কাষত চনমাগুৰিত আমাৰ বৌ আছে। তেখেতো আহি কেনে গৰমত একদম ফেনৰ কাষতে বহিছে। মানে ভালেই লাগছে, খুব ভাল লাগছে। মইতো ভিডিঅ' কৰাতে ব্যস্ত, খাৰাং গুৱাই ঘূৰি আছোঁ, ফুৰি আছোঁ। এইগিলা নতুনকৈ আকৌ আছি মানুহবিলাক তুলিছোঁ গাইছ। মানে মানুহ আছিল আমাৰ গুণুমাইটোও এইটো গৈছিল, বতাহখান নিব পাহৰি গৈছে। আকৌ আহিল, আহি কেনে ৰবাতলিক যাই কেনে বতাহখান নিবে আছে। এনেকুৱা হৈছে ঘটনাটো। চলিগিলা পুৰা ডেন্সত লাগি গৈছে ৰাতি। আৰু ডেন্স পুৰা। আমাৰ বুলবুল ভাগিনৰ ডেন্স চাওঁ, জুৱেলৰ ডেন্স চাওঁ, আবাবুলক চাওঁ। মানে ঘামৈ জামি চলি পানী খাই তত পোৱা নাই। এটা গুণ ভাল, আমাৰ ইয়াতে বেছি লাজ নকৰে, বিন্দাছ, চবেই ফ্ৰী, ধুনীয়াকৈ ডেন্স কৰি আছে নিজৰ নিজৰ জেগাত। বহুত ভাল লাগে কিন্তু এনেকুৱা পৰিৱেশটো। আকৌ মনে মনে এইভাগে ছোৱালীকেইটাই ডেন্স কৰি আছে, সিহঁতকো মনে মনে তুলি দিলে। অলপ কেমেৰাটো ভাল হোৱা নাই, আৰু মানে লাইট নাই না, ফকাচিং লাইট মাৰি আছে। সিহঁতে আকৌ দেখা পাইছে মোক। আমাৰ এইটো ভণ্টি হয়, মামাহঁতৰ। এইটো আমাৰ বাইদেউ, ৰিজুমণি বাইদেউ, আঞ্জু বাইদেউ। এইটো ডাঙৰ ভিনিটো আমাৰ, মোক খুব মৰম কৰে ডাঙৰ ভিনি। আমাৰ গুণুমা এতিয়া বৰ্তমান দৰা আগত বহি আছে ৰেডি হ'বৰ কাৰণে। আমাৰ এইটো জিঠিমাই পুঠিমাৰিৰ এন্দে তাৰমানে ধুনীয়াকৈ বহি আছে। গাইছ, চাওঁতে দৰা আহি পাবা টাইম হ'ল। এই চেয়াৰ টেয়াৰ ৰেডি কৰিছোঁ আমি। এই ডিজেৰ কাষত আমাৰ এইকেইটা ভাগিন গোটেইকেইটা বহি আছে ধুনীয়াকৈ। আমাৰ ভাগিনে হাঁহি মাত দিলে, পুৰা হাঁহি উঠি গ'ল। এটা দাউৰিলে লাজ কৰে তাৰমানে।
প্লাছ কৰিলে উপায় নাই, পিছত আকৌ আহি যাব। আমাৰ এইটো ভাগিন পুৰা তাজা আছে। এয়া লাইক দিবা দি আছে আপোনালোক। ফাইনেলি গাইজ দৰা আহি গ'লে, লাইটৰ ফকাচিং চাওকচোন আপোনালোকে কেনেকুৱা আৰু এই তাৰমানে মিনিটে ছেকেণ্ডে লাইট ওপৰত উঠি যাই আছে, মাৰি আছে। বহুত টকা খৰচ কৰে, বোমাত খৰচ কৰি লাভ নাই। সেইটা পইচা মোক দিলি মই ভিডিঅ' বনাওঁতেতো এতিয়া ৰাখি থব পাৰিলোঁ হয়। গাইজ ফাইনেলি আহি পালা আমাৰ দৰা, আকৌ বোমা মাৰি দিলে। সেইকাৰণে দৰাটো ৰখি আছে, বৰ্তমান আহি পোৱা নাই। দৰা মানে ভাগিন যোৱাই দেচোন, ভাগিন যোৱাইটো অপেক্ষা কৰি আছে। এই গাইজ মাটিৰ পৰাইতো কেমেৰা মাৰিব নোৱাৰা। মই কি কৰিছোঁ, এই গেটৰ ওপৰত বাঁহত উঠি কেনে ধুনীয়াকৈ একদম বহি লৈছোঁ, লৈ আৰু কেমেৰা মাৰত লাগি গৈছোঁ। এই ভাগিন এটাও টেনশ্যনতে আছে। দৰা গেলি তাৰমানে ডিজে ছেটটো লৈ যাব, সিহঁতৰে ডিজে ছেট মানে চব ঘূৰিকৈ আছে। দৰাটো আহি পোৱা নাই মানে এই আগত দেখি বোমা মাৰিলে আকৌ এই অকণমান জুই দিব লাগে, সেইগিলাখান নিয়ম নীতি আছে নহয়, সেই নিয়ম নীতিটো পালন কৰি আছে। আকৌ দৰা আহি গ'ল আমাৰ ভাগিন যোৱাইটো, সেইজন ভাগিন আহি গৈছে। আমাৰ জ্যেষ্ঠে আছে, দাঢ়ি থকাটো সেইটো মোৰ জ্যেষ্ঠে, মোক বিৰাট মৰম কৰে। আহি কেনে দৰা ধুনীয়া বহিলে। আৰু এটা ফূৰ্তি আছে ইয়াতে আপোনালোকে দেখা পাব, মানে দৰা কি ধুনীয়াকৈ খোৱা পিয়া খুৱাই দিব, খুৱাই দি কেনে গামচা দিব, আকৌ আঙুঠি পিন্ধাই দিব। এই ফটো মাৰি আছে, আমাৰ মতিবৰ ৰমানে ফটো মাৰি আছে। আকৌ মানুহবিলাক চব থুপৰি লাগিছে, কিন্তু এখান্তি টাইমত ধুনীয়া লাগে দেই গাইজ। সকলোবোৰ মানুহ এক থোপ হৈ কেনে বেলেগক নাচায়, অকল দৰাটোক আৰু লগত বহাটোকে চাই থাকে এখান্তি টাইমত। গাইজ মোৰ তাৰমানে আৰু এটা প্ৰব্লেম কি জানা, আমি তাৰমানে ৰঙিয়াৰ বাসিন্দা নহয়। আমাৰ ইটো চাইডে ভাষাগিলা মানে কেনেকুৱা ভাষা ধৰিবই নোৱাৰি। বেলেগ চাইডে আমাৰ কথা ক'ব লাজেই লাগে, কিয় জানা, কথা কওঁতে তাৰমানে কথাগিলা ভুল হৈ যায়। কিছুমানে কয় দেচোন মোক কথাগিলা ভালকৈ ক'বা, কিন্তু কি কৰিম, সৰুৰ পৰা যিটো ভাষা শিকছোঁ সেনেকুৱাই হ'ব কথাটো। এতিয়া আকৌ বাহিৰত ঘূৰি কিছুমান লিখিত ক'লেও বেয়া দেখি লাজ লগা হৈ গৈছে। তথাপিও আৰু যেখান্তি জানো সেনেকৈ কৈ থাকোঁ আৰু গাইজ, আপোনালোকে বেয়া পাব নালাগে। কিয়, আমাৰ যিহেতু সৰু জন্মগত ভাষা এইটো, এই জন্মৰ পৰাই এনেকৈ কৈ থাকোঁ। কিছুমান ভুল হ'ব পাৰে, আপোনালোকে ক্ষমা কৰি দিব। মানে এইটোৱে আৰু আপোনালোকক ৰিকুৱেষ্ট, মোৰ ভাষাগিলা মোৰ বুলি নহয়, আমাৰ এইটো চাইডৰ মানুহগিলাৰ এনেকুৱাই ভাষা, মানে বেলেগ। এতিয়া গাইজ মানে দৰাক এই ফিচ কিবা কি এইগিলাখান এই স্প্ৰে মাৰি দিছে। স্প্ৰে মাৰাৰ পিছত আৰু ভিতৰত লৈ গ'ল দৰাক ধুনীয়াকৈ নি কেনে চোতালত বহাই থ'ব। থৈ আৰু কিবা নিয়ম নীতি পালন কৰি আমাৰ ভাগিনক আজি পঠাই দিব। পঠাই দিয়াৰ পিছত আৰু দুখৰে সীমা নাই, আমাৰ ভালো লাগব। ইমান লগত তই যাব লাগিব। গাড়ী জানৰ গুণটো গুচি যোৱাৰ পিছত মানুহ চাওচোন পেণ্ডেলৰ ভিতৰত আটাও নাই। আমি যিকেইটা আছোঁ, তাৰমানে মই আকৌ ঘৰত যাই কাপোৰ সলাই আহিলোঁ। আহি কেনে লাষ্ট মানে ভিডিঅ'টো তুলি পেলালোঁ। এই পেণ্ডেলটো যিহেতু কালিৰ পৰা ভাঙা যাব, আজি তুলি পেলালোঁ গোটাই। এই সকলো বস্তুবিলাক থুপৰাই আছোঁ, কিবা কিবি কৰি আছোঁ, খেলি মেলি লাগি আছে চব। আকৌ আমি এই ৰভাৰ এখান্তিতে বিছনা বনাই ধুনীয়াকৈ ঘুমাম। আমাৰ ভাগিনৰ বহুত গৰম লাগছে। এইখিনিতে কৈ জয় আই অসম।